হেল্ল' গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল নিউ এটা ভিডিও লৈছোঁ কথা জনাইছোঁ তো গাইছ আজি হ'ল সোমবাৰ আজি শাওণ মাহৰ ছেকেণ্ড সোমবাৰ হয় আজি তো গাইছ ছেকেণ্ড সোমবাৰ আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ পানী ঢালিব যাম মানে তেনেহ'লে গাইছ ভিডিঅ'টো চাই কিনে যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেনেহ'লে গাইছ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ শেষলৈকে চাব শাওণ মাহৰ দিনত শিৱ বাবাৰ ভক্ত আছে তেনেহ'লে ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব ভিডিঅ'টো তেনেহ'লে গাইছ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ ক'ত যাম ক'ত নাযাম দেখাবলৈ চেষ্টা কৰিম তো গাইছ এতিয়া অকণমান বাইকখন ওলাই কিনে ৰাস্তাত যাই পিনে দেখাবলৈ চেষ্টা কৰিম তো গাইছ এতিয়া আমি যাব ওলাইছোঁ তো গাইছ এতিয়া আমি চান্দৰডিঙা পাহাৰত যাব ওলাইছোঁ তো গাইছ আমাৰ লগত আছে ৰাতুল আৰু সুজিত আছে তেনেহ'লে গাইছ ভিডিঅ'টো খালি শেষলৈকে চাব আৰু পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো গাইছ এতিয়া আমি আহি পালোঁ প্ৰায় মাৰি পাৰ হ'লোঁ গাইছ আৰু অলপমান গ'লে বেলতলি পাম খাই কিনে যদি ডাইৰেক্ট গোৱালপাৰা যোৱা ৰাস্তাটো দি কিনে ডাইৰেক্ট চান্দৰডিঙা পাহাৰত যাম গাইছ তো গাইছ এই জেগাখিনিৰ নাম হ'ল গৌৰাং ব্ৰিজ গৌৰাং নদী থকাৰ কাৰণে গৌৰাং ব্ৰিজ বুলি কয় তো গাইছ নেচাৰটো চাওঁ না কি ধুনীয়া প্লেচ তো গাইছ চাৰিওফালে সেউজীয়া গছ গছনি ছাইডত পাহাৰ কি ধুনীয়া লাগে গাইছ এনেকুৱা জেগা থাকিলে বহুত ভাল লাগে যদি আমাৰ ফালত সেইফালে যদি হ'ল হয় গাইছ বহুত ভাল লাগিল হয় 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাজে পাহাৰ সেউজীয়া গছ গছনি বহুত পৰিৱেশটো বহুত ধুনীয়া লাগে গাইছ কল কৰি দিব